তো এইটো কি হয় আচলতে? পেলনীয়া সামগ্ৰীৰ ব্যৱস্থাপনা। কেনেকৈ আমি প্ৰয়োগ কৰিব লাগে আচলতে? এইটো প্ৰথমতে আমি পেলনীয়া যিবোৰ লেতেৰা আৱৰ্জনা আছে এইবোৰ আমি ডাম্পাৰৰ জৰিয়তে ইয়াত আহি ডাম্পিং ইয়াৰ্ডৰ যিটো ঠাই আছে এইটোত আমি জমা কৰিম। তাৰপিছত এইবোৰ আৱৰ্জনাখিনি ৰেলিঙৰ মাজেৰে ইফালেদি ইয়াত আহিব। যেতিয়া এই ঠাইটোত আহিলে ইয়াত থকা বৈদ্যুতিক চুম্বক যিটো আছে এই আৱৰ্জনাখিনি যিবোৰ ধাতু মিহলি হৈ থাকিব ধাতুখিনি ইয়াত বৈদ্যুতিক চুম্বকে আকৰ্ষণ কৰি ল'ব আৰু এই কক্ষটোত জমা কৰিব। ধাতৱীয় পদাৰ্থখিনি আকৰ্ষণ কৰাৰ পিছত বাকী যিবোৰ আৱৰ্জনা থাকিব এইটো সৰু সৰু ৰন্ধ্ৰ থকা যিটো গোলাকাৰ পাত্ৰ আছে এইটোত আহিব। তেতিয়া এই পাৱাৰফুল ফেনটো অন হৈ ইয়াৰ বতাহে এই সৰু সৰু ধূলি নিচিনা যিবোৰ পদাৰ্থ আছে এই পদাৰ্থবিলাকক উৰুৱাই লৈ যাব আৰু বাকী যিবোৰ সৰু সৰু পদাৰ্থ থাকিব এই পাত্ৰটোত গৈ জমা হ'ব। এই পাৱাৰফুল ফেনৰ বতাহে এই পাত্ৰটোত গৈ জমা হ'ব আৰু বাকী আৱৰ্জনাখিনি ইয়াৰ পৰা আহি ক্ৰাছাৰত যাব। ক্ৰাছাৰত আমি এইবোৰক আৱৰ্জনাখিনি ক্ৰাছ কৰি ইয়াৰ আয়তন কমাই আনিম। আয়তন কমাই অনাৰ পিছত ৰেলিঙেৰে এইবোৰ স্কেনাৰত যাব। স্কেনাৰত গৈ স্কেন হ'ব। যদি ইয়াত ধাতৱীয় পদাৰ্থৰ অলপ অৱশিষ্ট থাকে তেতিয়া এইটো এই পাইপেৰ মাজেদি আহি এই পাত্ৰত জমা হ'ব আৰু যদি ধাতৱীয় অৱশিষ্ট পদাৰ্থ নাথাকে তেতিয়াহ'লে এইটো আমি ডাম্পাৰৰ যোগেদি মানে যিবোৰ আমাৰ পৰিষ্কাৰ আৱৰ্জনাখিনি আছে এইটো ডাম্পাৰৰ যোগেদি পুনৰাৱৰ্তন কেন্দ্ৰত পঠাম যাতে এইবোৰ আকৌ আমি ৰিচাইকেল যিটো আছে পুনৰাৱৰ্তন কেন্দ্ৰত আমি পঠাম যাতে এইবোৰ আকৌ পুনৰ ব্যৱহাৰ কৰিব পাৰি। তোমাৰ নামটো কি আছিলে? ময়ূৰী বিশ্বাস। বৰষুণৰ পানীখিনি আমি প্ৰাকৃতিক প্ৰক্ৰিয়াৰে সংৰক্ষণ কৰি খেতিৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ আৰু টাৰবাইনবিলাক আৰু বায়ু শক্তিৰ জৰিয়তে এই টাৰবাইনবিলাক ঘূৰাই বিভিন্ন ঠাইত বিদ্যুৎ শক্তিৰ যোগান ধৰিব পাৰোঁ। আৰু সৌৰ শক্তিৰ জৰিয়তে এই চলাৰ পেনেলবিলাক উত্থাপিত কৰি জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰোঁ। জৈৱিক সাৰ খেতিৰ বাবে অতি উপযোগী আৰু আমাৰ চহৰত লেতেৰাৰ পৰিমাণ বহুত বেছি। তাৰ বাবে আমি বিভিন্ন ঠাইত শুকান আৱৰ্জনাৰ বাবে বেলেগ ডাষ্টবিন, তিতা আৱৰ্জনাৰ বাবে বেলেগ ডাষ্টবিন আৰু অপচনশীল আৱৰ্জনা যেনে প্লাষ্টিকৰ বাবে বেলেগ ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে যাতে লেতেৰাবোৰ কমকৈ হয়। আৰু আমাৰ লগত আজি এটা প্ৰধান সমস্যা হৈ পৰিছে বনাঞ্চলবিলাক ধ্বংস হৈ আছে। বনাঞ্চল ধ্বংস হোৱাৰ ফলত এই বন্যপ্ৰাণীবিলাক য'তে ত'তে ঘূৰি ফুৰে ফলত এইবোৰ মৃত্যুমুখত পৰিবলৈ ধৰিছে। আৰু ইয়াতে আমি পাহাৰীয়া অঞ্চলত এটা ৰাস্তাৰ ব্যৱস্থা কৰিছোঁ। পাহাৰীয়া অঞ্চলৰ ৰাস্তাবোৰ সাধাৰণতে ইউ আকৃতিৰ হয় আৰু পাহাৰীয়া অঞ্চলত দুৰ্ঘটনাৰ সম্ভাৱনা বহুত বেছি থাকে। তাৰ বাবে আমি আমাৰ যান বাহনবোৰ মধ্যমীয়া গতিত চলাব লাগে যাতে এইবোৰৰ ইন্ধন বেছিকৈ খৰচ নহয় আৰু দুৰ্ঘটনাৰ সম্ভাৱনা কম থাকে। আৰু আমি ক'ৰবাত যাবলৈ হ'লে আমি সমূহীয়াভাৱে নিজৰ গাড়ী ব্যৱহাৰ নকৰি সমূহীয়াভাৱে ডাঙৰ বাছ, পাব্লিক ট্ৰান্সপৰ্ট এইবিলাকত ব্যৱহাৰ কৰিব লাগে। ফলত প্ৰদূষণ কমকৈ হয় আৰু দুৰ্ঘটনাৰ মাত্ৰাও কমে। গুৱাহাটীত এইটোৱে প্ৰস্তুত কৰা হৈছে। তো এইটো কি বনাইছা তুমি ইয়াত? এইটো কি বনাইছা আচলতে? কি কাম এইটো? এইটোৰ উক্ত আৰ্হিৰ জৰিয়তে আমি বিভিন্ন ঠাইত মানে পানীৰ অভাৱ হয় বা নাটনি হয়, পানীবিলাক প্ৰদূষিত হয় আৰু পানীৰ অপচয় ৰোধ কৰিবলৈ আমি এই ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছোঁ। মানে এই ব্যৱস্থাৰ জৰিয়তে আমি বিভিন্ন ঠাইত থকা প্ৰদূষিত পানী বিশুদ্ধ কৰিবলৈ উক্ত পদ্ধতিটো অৱলম্বন কৰিব পাৰি। উক্ত পদ্ধতিটো হৈছে এনেধৰণৰ: আমি প্ৰথমতে প্ৰতিখন গাঁও বা নগৰ বা চহৰত য'ত পানীৰ অভাৱ হয় য'ত পানীৰ অভাৱ হয় তাৰ প্ৰতিটো ঘৰৰে পাইপ যোগে পানীখিনি, লেতেৰা পানীখিনি বা এবাৰ ব্যৱহাৰ হৈ যোৱা পানীখিনি এটা প্ৰথমতে পাত্ৰত জমা কৰিম। তাৰপিছত সেই পাত্ৰৰ পৰা আমি পানীখিনি বালিৰ মাজেৰে নিগৰাই লৈ যাম। বালিৰ মাজেৰে এই পানীখিনি নিগৰাই লৈ যাওঁতে এইখিনি বালি ক'ৰ পৰা তুমি লৈ যাবা? প্ৰথমতে আমি এই ঘৰবিলাকৰ পৰা লেতেৰা বা এবাৰ ব্যৱহাৰ হৈ যোৱা পানীখিনি এই পাত্ৰটোত জমা কৰিম। এই পাইপৰ যোগেদি আমি এই পাত্ৰটোত জমা কৰিম। তাৰপিছত ইয়াৰ পৰা আমি এই দূষিত পানীখিনি এই বালিৰ মাজেৰে নিগৰাই লৈ যাম।
বালিৰ মাজেৰে যেতিয়া নিগৰাই লৈ যাম তেতিয়া পানীত থকা বিভিন্ন গধুৰ বস্তুবোৰ বালিৰ লগতে থাকি যাব আৰু বাকীখিনি পানী আমি দ্বিতীয়টো কক্ষলৈ লৈ যাম য'ত শিল থাকিব। শিলে কি কৰিব পানীখিনি? শিলত পানীখিনিত থকা বিভিন্ন গধুৰ বস্তুবোৰ মাধ্যাকৰ্ষণিক বলৰ ফলত শিলৰ তলিত জমা হ'ব। তাৰপিছত আমি এই পানীখিনি কয়লা থকা কক্ষটোত লৈ যাম। কয়লাৰ লগত পানী মিহলি হোৱাৰ ফলত পানীত বাকী যিখিনি ৰাহি অৱশিষ্ট থাকে সেইখিনি কয়লাৰ লগত থাকি যাব আৰু বাকীখিনি পানী আমি চতুৰ্থটো কক্ষলৈ লৈ যাম। চতুৰ্থটো কক্ষত থকা ব্লিচিং পাউডাৰৰ লগত পানী মিহলি হোৱাৰ ফলত পানীত থকা বিভিন্ন অপদ্ৰব্য বা ৰাসায়নিক দ্ৰব্যসমূহ পানীৰ পৰা পৃথক হ'ব। তাৰপিছত আমি এই পানীখিনি শীতলীকৰণ কক্ষলৈ লৈ যাম আৰু শীতলীকৰণ কক্ষত লৈ যোৱাৰ ফলত এই পানীখিনি শীতল হৈ যাব আৰু তাৰ ফলত ইয়াত থকা বীজাণু আৰু বালিখিনি তললৈ যাব আৰু পৃথকী হ'ব। তাৰপিছত আমি এই পানীখিনি মটৰৰ সহায়েৰে টেংকটোত ওপৰত থকা টেংকটোত উঠাম আৰু তাৰপিছত এই গোটেই নগৰ বা চহৰখনতো আমি পানীৰ যোগান ধৰিব পাৰিম। ফলত মানুহে নিজৰ ঘৰত থকা অলাগতিয়াল পানীখিনি এনেকৈ পৰিশোধন কৰি লৈ নিজৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰিব। তোমাৰ নামটো কি আছিলে? নৱজ্যোতি দাস।